स्टार्ट नमस्कार बन्धुসকল स्वागतम जनाइछु मोर आजिर आको एटा नतुन ब्लग भिडिओ लय। तो बन्धुসকল কি হল बहुत दिन হৈ গল ভিডিওটো নিদিয়া মানে ভাবি আছো যে কি ভিডিও দিম কন্টেন্ট মানে পোৱা নাই বিচাৰি যে কি দিম কি নিদিম এই কাৰণে মানে আজি মই এটা নতুনকে ভাবিছো ধাননি পথাৰৰ মাজত এই পথাৰৰ মাজত আমি পানীপুৰি চ্যালেঞ্জ এটা কৰিম বুলি ভাবিছো যেহেতু দুইজনে আইছো এই পানীপুৰিটো মানে পুস্কাটো ভালদৰে বনাই আছে सब मसला ससला দি কিনি ৰেডি হ'ব তেতিয়া আমি খাম মানে দুজনে চাব পাৰিব এই ফালৰ চাৰিওফালৰ ভিউটো একদম ধুনীয়া আছে। তো বন্ধুসকল কি হ'ল এইকেইদিনটো মানে ভিডিও দিবলৈ নোৱাৰিছিলোঁ কাৰণ কন্টেন্ট পোৱা নাছিলোঁ যে সো এই কাৰণে মানে আজিৰ পৰা এনেকা ভিডিওটো আহি থাকিব মানে মোৰ চেনেলত এই সুৰজ চেনদাং ব্লগ চেনেলত এই চেনেলত সাবস্ক্ৰাইব কৰি থব ভিৰত মই হেৰাই যাম আপুনি মোক বিচাৰি থাকিব এই কাৰণে সাবস্ক্ৰাইব কৰি থব মই নিজে আপোনাৰ সন্মুখত আহি পৰিম। সো আজিৰ পৰা এনেকা খোৱা ভিডিও আজি পানীপুৰি খাম নেক্সট মম খাম কি কি খাই থাকি মানে খোৱা ভিডিওটো মোৰ আহি থাকিব এইখন চেনেলত। তো আপোনালোকে কমেন্ট কৰি ক'ব যে কি খাই কিনি মানে খোৱা ভিডিও লাগে কি খোৱা আপুনি চাই ভাল পায় এই খোৱা বস্তুটোৰ নাম কমেন্টত জনাব আমি ধুনীয়াকৈ এনেকৈ বহি কিনি আপোনাৰ লগত মিলি খাম মানে। সো এনেকৈ কমেন্টটো কৰিব কৰাটো চাব পাৰিব এতিয়া ধান পকিবই আৰু এক ডেৰ মাহ পিছত পুৰা এতিয়া সেউজীয়া মানে ধান কলি ওলাইছেহে এতিয়া জাষ্ট। সো আমি ইয়াতে বহি কিনি এতিয়া ধুনীয়াকৈ খাই ল'ম দুজনে একদম আলুৰ পিটিকাটো একদম ঝাল আছে খাব পাৰিম নোৱাৰিম এইটো ভাবি আছোঁ মানে যে ৰাতিপুৱা অলপ পেটটো গড়বড় কৰিলে পকৰ জ্বলিলে মানে এইটো বেয়া লাগে ন গতিকে তো চাই থাকিব বনাই আছে মোৰ লগৰে আমি দুজনৰ অকল ভিডিওটো পাব চ্যালেঞ্জ কৰা খোৱা যিকোনো বস্তু হওক আমি দুজনে মিলি কিনি বনাই খাম মানে মেগি চেগি আপুনি কমেন্ট কৰিব জাষ্ট আমি একদম সাজু হৈ আছোঁ খাবলৈ চাব পাৰিব এই ইয়াৰ ঘাট মানে জোক আছে দে এই ডাঙৰ ডাঙৰ জোক এই চাব পাৰিব এইটো চাওকচোন আহি আছে মোৰ হাতত কেমেৰা ফালে। সো এই জোকবোৰে কামুৰিব বুলি এই পুস্কাত পানীপুৰিত মানে জোক আহিলে মানে মই নাখাম মানে মানে ঘিণ লাগে। তো চাই থাকিব ভিডিওটো আগলৈ যিহেতু ৰেডি হৈ আছে আমাৰ ডিছটো চাই থাকিব। খোৱাৰ আগত বন্ধুসকল এই ট্ৰাইপডটো দেখি আছেনে এই ট্ৰাইপডখন মই এই ট্ৰাইপড মানে এইটো মাইক নহয় এই ট্ৰাইপড অকল মই 250 টকাত মই কিনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা ফ্লিপকাৰ্টৰ পৰা 250 আনিছোঁ মানে এইটো কি কয় ব্লগিং ট্ৰাইপড হয় এইটো মানে ডাঙৰকৈ ষ্টেণ্ড চিষ্টেণ্ড নহয় মানে চাই গম পাইছে সৰু আছে বহুত সৰু আৰু এইটো মাইক বয়া কোম্পানীৰ মাইক হয় চাওক লিখাই আছে। সো এই বয়া কোম্পানীৰ মাইক মই 900 টকাত অৰ্ডাৰ কৰিছিলোঁ এইটো 1 বছৰেই হ'ল এতিয়া এইটো লৈ কিনি মই ভিডিও বনাবলৈ মানে ৰাস্তাৰ ঘাটত মানে এনেকৈ অলপ লাজ লাগে ইমান ডাঙৰ বস্তু সৰু মোবাইল লগাই কিনি একদম অকলে কথা পাতি গ'লে মানে কি ভাবিব বুলি এইটো মই ইউজ কৰা নাছিলোঁ যেহেতু আজি পানীপুৰিৰ লগত এইটো ষ্টেণ্ড দিম এই টুলো আনিছোঁ এইটো অলপ চুটি আছে বহুত চুটি আছে অলপ নহয় বহুতে চুটি আছে। তো গতিকে এইটো ভিডিওত যিমান এংগেজমেণ্ট আহে যিমান লাইক ভিউজ আহে এই ভিউজ বেছি আহিলে মানে মই নতুন এটা ট্ৰাইপড ল'ম ডাঙৰটো এইটো 250 280 পাই যাম আৰু। সো এতিয়া ইয়াক এই টুলৰ ওপৰত এনেকৈ বহাই কিনি চিধা কৰি মেলি আমি ধুনীয়াকৈ ছেটআপটো বনাই খাম আৰু ন চাই থাকিব। এই বস্তুটো এতিয়া মই বেছি ব্যৱহাৰ নকৰোঁ আৰু কাৰণ হাতেৰেই মই কাম চলে আৰু কি এইটো কেলে লাগে ন হাতৰ পৰাই হৈ যায় চব আগৰ পিছত চব হাতৰ পৰাই হৈ যায় এইটো বস্তু কেলে লাগে মোক এইকাৰণে ইয়াত এইটো থৈ দিম মানে পেলাই দিম এনেকৈ বাদ দিয়ক এইটো বস্তু। সো লাগি থাকক ভিডিঅ'ত শেষলৈ। उडी जाऊ उडी पन्छी जस्तै गरी हराइ जाऊ अनि
বন্ধুসকল ফাইনেলি আমি ধুনীয়াকৈ সজাই কমপ্লিট কৰিলোঁ এইটো চাব পাৰিব দুজনৰ এতিয়া একদম ধমাধম খাবলৈ বাকী আছে তো বেছি দেৰি নকৰোঁ মুখৰ পৰা পানী আহি আছে লালতি দেখি কিনি তো খাম এতিয়া বহি কিনি ধুনীয়াকৈ চাই থাকিব এতিয়া খাবলৈ একদম প্ৰিপেৰেশ্যন হৈ গ'লোঁ অলৰেডি নহয় চ' এতিয়া খাম আৰু চাই থাকিব ভিডিঅ'টো টেষ্ট কৰি চাম ৰখিব নোৱাৰা হৈছোঁ চাই মেলি এই পোক আহি কিনি বহিছে বন্ধুসকল একো নহয় খাই দিলে চকুৰ পাৱাৰটো বাঢ়ি যাব আৰু ভালেই লাগিব ন তো চাই থাকিব কোনো মানুহ নাই পথাৰত ধাননি পথাৰ চ' এতিয়া ৰেডি 1 2 3 লেটছ ষ্টাৰ্ট Let's get start. টেঙা বেছি পাম টেঙা বেছি হৈছে একো নহয় আৰু ভাল লাগিব ন টেঙাটো ৰদ দি আছে যিহেতু একদম নেক্সট লেভেলত টেঙা চাই থাকিব আৰু জাল একদম লিমিটত আছে কাৰণ ৰাতিপুৱা পকৰ জৰিলেতো একদম দিগদাৰ আছে ন চলিবলৈ চ' অলপ কমটিকে মই দি দিছোঁ জালটো তিনিটা ভোট জলকীয়া দিছোঁ শুকানটো যিহেতু এইটো কেঁচা হ'লে বেছিকৈ জাল হ'লহেঁতেন এইটো একদম শুকান ৰ'দত পূৰা শুকাইছোঁ মানে তেতিয়া অলপ ঝালটো কমি গৈছে কেনেকৈ হৈছে একদম বঢ়িয়া ন ইয়াৰ পানীটো মানে থাকি গৈছে বন্ধুসকল পানীপুৰিটো যিহেতু শেষ হ'ল এইটো এটা আছে থাম্বনেইলৰ কাৰণে থৈ দিছোঁ বেছি টেঙা হৈছে মানে দাঁতত মানে লাগি গৈছে কি কয় নাজানো মানে টেঙাটো দাঁতত লাগিলে কেনেকৈ হয় এইটো এনেকৈ হৈছে মানে চেম বেছি টেঙা হৈছে যে অলপ পানী দিব লাগিছিলে মই তই পানী নাখাওঁ নাখাওঁ মই টেঙা ইমলিৰ হয় এইটো ফিনিছ বন্ধুসকল ফাইনেলি বন্ধুসকল খাই মেলি চব খতম এয়া চাব পাৰিব এতিয়া এইটো কলপাতটো এইফালে ক'ৰবাত পেলাই দিব লাগিব নহ'লে মানুহে ইয়াত কি কৰিছে খাই মেলি এনেকৈ গুচি গৈছে বুলি ভাবিব ন সেইকাৰণে এইটো গৰুৱে আহি কিনি খাব ইয়াত পেলাই দিছোঁ আৰু এটা প্লাষ্টিক আছে ইয়াত পলিথিন এইটো পেলাই দিম ইয়াত অকণমান পানী পৰি আছিলে যে থাকি গ'ল একো নাই বাৰু চ' আজিৰ ভিডিঅ'টো মানে ইমানলৈকে আছিলে আপোনালোকে কমেণ্ট কৰি ক'ব মই কমিউনিটি পষ্টতো দি দিম মানে তিনিটা এই ফুড কোনটোত বেছি মানে এইটো কি কয়
কমেণ্ট আহিব এইটোকে মানে বনাই কিনে আমি আকৌ এনেকৈ খাম মানে ইয়াতে বহি কিনে আমি দুজনে মিলি খাম মানে চ' আজিৰ ভিডিঅ'ত ইমানলৈকে আছিলে যদি ভাল লাগিছে যদি লাইক এটা কৰি দিব দেই লাইক এটা মই আপোনালোকৰ পৰা এইটোকে বিচাৰি থাকিম আৰু লাইক এটা আৰু যোনে যোনে নতুনকৈ চাই আছে মোক এই মোৰ চেনেলত তো ছাবস্ক্ৰাইব কৰি থ'ব মই ভিৰত হেৰাই যাম আপুনি মোক বিচাৰি থাকিব গতিকে ছাবস্ক্ৰাইব কৰি থ'লে একদম মোকো ভাল লাগে ন মনটো চ' বাই বাই নেক্সট ব্লগত আমি লগ কৰিম আকৌ টাটা